Itu sama tamu lah, itu mama tamu. Mahishmati Samrajyam Sarvodam Ajayam Dasho Dishaye Rakhya Sab isko karte pranam. Hello and good morning guys, welcome back to another vlog. তো বহুত দিন হল ব্লগ বনোৱা নাছিলো কাৰণ পৰীক্ষা চলি আছিল আমাৰ ইবাৰ পৰীক্ষা শেষ হল কালি মানে 28 তাৰিখে পৰীক্ষা শেষ হল আমি 29 তাৰিখৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো কাৰণ ইবাৰ ভাবলো যে কন্টিনিউ ব্লগ দিম বুলি তো তাৰ কাৰণে ভাবিলো আৰু আপোনালোকক বহুত দিন হল ব্লগ দিয়া নাই 2 মাহ হল কি জানি সেই কাৰণে ভাবিলো ব্লগ এটা আজি দি দিম কাৰণ ইবাৰৰ পৰা আৰু টেনচন নকৰব জানুৱাৰী মাহ আছে নতুন ইয়াৰ না হেপী নিউ ইয়াৰ আহিছে না হেপী নিউ ইয়াৰ বুলিছো Advance happy new year ligo. Advance happy new year ligo. Na jana de. To mu dokono pra horo guys, dokono changa gote ekbar. Eh koja. Ita wala akbaro futti ja. Ati pelana ta gan ga. Gan ga. Amu itu kunde. Hah? Halke gan sen gan ta ka. Itu kunde. Aro? Kaca badam mali de kaca badam. Ada? Itu lah gua rasa tidak. Guys, Bura Mithun, बहुत दिन ना Bura Mithun देखा नहीं। समरे डिमांड Bura Mithun डिमांड बहुत আছে। Bura Mithun कौन गेल ले? ब्रांड को कैसे सांग बा? आईफोन ब्रांड को कैसे? आईफोन लो। तो गाइस आसीबे बेला आईफोन लो Bura Mithun है। क्या आईफोन लोगे? 14 प्रो मैक्स चाहिए। आईफोन की लोगे? 14 प्रो मैक्स। এই পিছফালে অলপ দেখা পাই তো আমি ওচৰতে চাই আহিম ইখান তো গাইস আসিবলে টেবলে নার্সারি দেখাব আমার বহুত তিনিখান নার্সারি আছে তিনিখানৰ ভিতৰত আফটাৰখান হাইয়েস্ট ডাঙৰ ইখান কি গ্ৰীণ ভেলি না গ্ৰীণ ভেলি নার্সারি বহুত ডাঙৰ তো দাম তাকে লাগি যাম অলপমান কথা বাৰ্তা পাতো আৰু গাইস এটা কথা আছিল কবা কম বুলি ভাবি আছিলো কিন্তু ৰাতিপুৱা কবা খুজিলো পাহাৰলো মানে কি আমাৰ চেনেলটো নামটো চেঞ্জ কৰিছো কি নাম আছে হেভি ৰিলেক্স তো কিছুমানৰ ডাউট হ'ব যে ভুজলিকাৰ ব্লগটো মানে কি বেলেগে কিয় কৰি আছে তো নামটো চেঞ্জ কৰিছো ভুজলিকাৰ পৰা হেভি ৰিলেক্স কৰি দিছো টেনচন নকৰবা আপোনালোকে ভুজলিকাই চাই আছে কাৰণ খালি নামটো অলপমান আপডেট কৰি দিছো হেভি ৰিলেক্স কৰি দিছো কাৰণ মানুহকেইটা আমি বহুত ৰিলেক্স কৰোঁ ব্লগ দিয়াই নাই একবাৰ মানে কি ଆସିবে এটা ব্লগ দিছিল হেৰিত এয়া হয় নহয় পাৰ্বতী বাৰৰ এটা ব্লগ দিছিল সিতাৰ পৰা দিয়াই নাই তাকে আৰু কালিতো পৰীক্ষা শেষে হ'ল সেইকাৰণে আৰু ভাবলো ব্লগ গিলা কৰি থাকো কি কৰিম আমিতো জানাই বেকাৰ সন্থা আৰু ইয়াৰ পিছত আৰু এটা ব্লগ আহিব তো এইটো ব্লগত চাব আপুনি নাৰ্চাৰীটো চাই লওক কেনে লাগে কওক গাইছি কি কৈছি পৰীক্ষা থকাৰ কাৰণে ভিডিঅ' বনোৱা নাই ইয়াৰ বিয়া ঠিক হৈছে বিয়া খাব পাম আৰু 1 বছৰমান পিছত নামাতো বুলি কৈছি তথাপিও যাম আৰু গাইস আমি আহি পালো বৰ্তমান গ্ৰীণ ভেলি নামটা দেখাই আছো এইখন পোষ্টাৰখন গ্ৰীণ ভেলি ভিতৰত যাই কিনে চাং কিমান ধুনীয়া 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 ফুল আছে টেনচন নাই যাই আহে লৈ যাব পাৰা মানে কি এতে কিমান মান গছ পুলি আছে কিমান হাজাৰ মান ইয়াতে মোটামুটি 4-5 হাজাৰ মান 4-5 হাজাৰ মান আছে তো বাহিৰৰ পৰা আহে না গছমা বাহিৰৰ পৰা আহে এনে কৰ আছে এনে কলিকতাৰ পৰা আহে কলিকতা আৰু কিছুমান পুনেৰ পৰা আনা হয় এইটো কলিকতাৰ পৰা আহিছে মানে ফাইনেল হয় এতে হাইয়েস্ট সকলোত থাকি দামী গছ কোনটা ইয়াৰ সকলোতকৈ দামী গছ এনথুৰিয়াম আছে না এনথুৰিয়াম এইটো হয় এইটো তো গাইস ইডাল হল এনথুৰিয়াম তো ইয়াৰ সকলোত থাকি দাম বেছি
ইয়াতে এই নাৰ্চাৰীখনত যিমানবোৰ গছ আছে সিমানবোৰ গছৰ তুলনাত এইডাল গছডাল এন্থোৰিয়ামডাল বেছি দাম তো অলপমান ভালকৈ দেখাই আছোঁ নাৰ্চাৰীখন ধুনীয়াকৈ চিনেমেটিক শ্বট কেইটামান দেখাই আছোঁ চিনেমেটিক শ্বট কেইটা চাব যদিহে ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব এইটো আমাৰ আজিৰ গাইড ফকতীয়া গাইড চেষ্টা মালিক আছিল তো ভালকৈ দেখাই আছোঁ চিনেমেটিক শ্বট কেইটামান গোলাপ ফুল এটা লয় তিৰি বুঢ়ী নাচাবি মুখে চুখে দলিয়াই প্ৰপ'জ কৰবি গাইছ দেখা পালে ইমান ডাঙৰ মানে বহুত ডাঙৰ বহুত ফুল আছে বহুত ফুল বহুত মানে যি ফুল লাগে তাকে পাব ইয়াতে ইয়াত বেছি মানো কাগজত মাৰি মাৰি লিখি দিয়া আছে দেখাই আছোঁ তো ইপানে লেখা আছে এই নামটো পঢ়বা নাজানো গাইছ আমি ইংলিছ নাজানো 1050 টকা ইডাল গাছৰ দাম আছে কিন্তু হেলু গাছ চব দেখাই আছোঁ ইপানে আছে এইটো ইয়াতে লেখা আছে ৰেটমান চবতে লেখা আছে গাছৰ দাম বহুত শাক না কি এইগিলা ফুল লাই শাক দৰে পাই গাইছ কেন্দুলা 1000 নহয়চোন ধুনীয়া কি ধুনীয়া গাইজ এইটো থাইলেণ্ডৰ পৰা আহিছে থাইলেণ্ড এয়া গোৱা থাইলেণ্ড দেখাইছে থাইলেণ্ডৰ পৰা আহিছে এইটো থাইলেণ্ড মধুৰিআম এইটো হৈছে আমেৰিকাৰ পৰা এইটো একদম পুৰা পাৰ্চনেলি বনোৱা হৈছে লেট্ৰিন এইটো পাৰ্চনেলি বনোৱা হৈছে এইটো বাহিৰৰ পৰা মানুহ আনি বনোৱা হৈছে এইটো কি কেৰেলিয়ান নালিকল 320 টকা এডালত 320 টকা তো আজি আমাৰ গাইড আছে মানে বুঢ়া মিথুন ৰাউণ্ড লেমন মানে এইটো গোল লেবু এইটো ৰাউণ্ড লেমন লেখা আছে 70 টকা পিস বাকি 70 টকা এটা কথা জানান নাই ইয়াৰ যে মেন মালিকটো গাইডে আহক আৰু দেখাও আমি নানান ধৰণৰ চাইনিজ জাপানিজ হা বুলি কয় এইটো বেংগলৰ পৰা আহিছে নহয় এইটো হেৰি পৰা আহিছে কি কয় হেৰি মৰুভূমিৰ পৰা আহিছে ৰাজস্থানৰ পৰা আহিছে এই জাগাটোৰ নাম কি আছিল পশুপাত গাঁৱৰ পৰা আহিছে আহক ৰাজস্থান মৰুভূমি দেখাওচোন কি ভাল কচু নামটো নাই তথাপি কচু এইটো মানে তামোল গছে আৰু সৰু সুৰা তামোল মাখান হৈছে চাহ তামোল হয় নেকি চাহ তামোল চাইনিজ গুটকা যোনটো বনোৱা হয় সেইটো আৰু এইটো আমাৰ অসমৰ তামোল গছ অসমৰ মান আৰু চান মানে এইটো মানুহৰ সন্মান বচোৱা হয় এই তামোলটো আমাৰ অসমৰ তামোলটো ইয়াত শিখৰ কমলা বচন ৰজনী তাৰপিছত চিগনেচাৰ চবখিনি বনোৱা হয় এইটো তামোল দেখাওক তামোল এইটো কি এইটো হেৰি তামোল আমাৰ ধৰলে মামা তামোল ভাগিন মানে খাব পাৰে এইটো হেমন্ত বিশ্ব শৰ্মা তামোল নহয় এইটো মামা তামোল আহক আৰু তামোল দেখা আছে এইটো শাক মানে হেৰি ওলকবি বন্ধাকবি নেকি বন্ধাকবি নহয় এইটো ওলকবি হয় ওলকবি নেকি এইটো বিলাহী বিলাহী টমেটৰ এইটো বিহাৰী বিলাহী তো গাইছ অলপমান ধেমালি কৰি চব দেখালোঁ বেয়া নাপাব যদি সেই ভিডিঅ'টো ভাল লাগে তেওঁলোকে যদি লাইক কৰা নাই লাইক কৰি দিব
কুঁহিয়াৰ নহয় হেৰি জাপানৰ পৰা আহিছে এইটো কিনা বস্তু অ পিয়াজ পিয়াজ পিঁয়াজ এইটো পিয়াজ তলত পিঁয়াজ পিঁয়াজ পিয়াজ গছ এইটো পিঁয়াজ নহয় অ' বেলেগ কিয় পিয়াজ নহয় না এই পিঁয়াজ নহয় পিয়াজ নহয় পিঁয়াজ নহয় বে এই লেখা আছে দে লেখা আছে কি লেখা আছে এইটো এইটো পিয়াজ নহয় এইটো পিয়াজ হয় বহুত আছে মানে কি চব মাখান দেখা নাই যোনবিলাক ভাত মানে কি যোনবিলাক খেৰি সেইবিলাক দেখালোঁ তো শাক গছ ৰোৱা আছে তামোল গছ মমাই তামোল চব মানে এভৰিথিং গোটাই আছে তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিল চাই তেতিয়াহ'লে কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব তো আজিলৈকে বাই বাই